নমস্কাৰ মোৰ অসমীয়া ছোৱালী নিকি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো আপোনালোকে মোক কলেজ ড্ৰেছত দেখি গম পাইছে। তো এতিয়া মই কলেজ যাব ওলাইছোঁ। তো মানে 18, 19, 20 নৱেম্বৰ তাৰিখে সোণালী জয়ন্তী কাৰ্যকৰী চলি আছে। গতিকে আজিৰ পৰা চলিছে। তো যাম তাক কলেজক যাই আপোনালোকক দেখাই আছোঁ কি হয়। তো বলকচোন যাওঁ, কোন আহিব আজি আপোনালোকক দেখাই আছোঁ বল। তো আমি আহি পালোঁ আৰু আপোনালোকক দেখাই দিম। নতুনকৈ গেট এখন বনাইছে। তো বলক এতিয়া দেখাই দি আছোঁ আপোনালোকক। দোকানত দিছে ফুটপাথ দে মানে কি হৈছে কি দিছে মানে দেখালে কলেজ কাৰণে আহি পালোঁ কলেজখন আপোনালোকক দেখাই দি আছোঁ কি হয় বলক এতিয়া। এয়া কালীচৰণ ডেকা তৰণ বাপুজী সৰুক্ষেত্ৰী ডাকঘৰ সৰ্থেবাৰী। তো আপোনালোকক দেখাই দি আছোঁ বলক। কিয় কি কৰি আছ তোন? হাই দিয়া নহয় হাই দিয়া। তো বলক এতিয়া হাই দিছোঁ নাই মাজেদি। তো আমাক সেইখন গেটটো বন্ধ কৰি দিছে। তো আমি ইয়াৰ হৈ যাম বলক। কি দিছে চেকিং দিছে নেকি বলক যা ধৰি ল'লোঁ। আপোনালোকক দেখাই আছোঁ কলেজত কি হৈছে বলক। তাত কোন আহিব আপোনালোকে নিশ্চয় গম পাইছে। তাত জুবিন আহিব। জুবিন অহাৰ দিনা আপোনালোকক দেখাই দিম সকলো। তো বলক এতিয়া কোন আছে আপোনালোকক দেখাই দিওঁ। এয়া হাই দে হাই দে। তো এয়া বহুত ৰ'দ দিছে আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ বলক। এতিয়া মানে কি হৈ আছে ইয়াত বলক এতিয়া দেখাই আছোঁ। এখন মঞ্চ আপোনালোকক দেখাই দি আছোঁ বলক। ওচৰৰ পৰা গৈ কি আছে তোমাৰ এইখন দি আছে। তো বলক এতিয়া আপোনালোকক দেখাই দিওঁ। এয়া আগে গৈছে হয় না। তো আপোনালোকক ওচৰৰ পৰা দেখাই দিম মঞ্চখন বলক কেনেকুৱা। তামাম পুলিচ আহিছে ভয় লাগে মোৰ। তো বলক ওচৰৰ পৰা অলপ দেখাই দিওঁ। এয়া চব মানুহ সকলোৱে দেখাই দিছোঁ বলক। ভাগৰ ধৰা নাই আৰু ডিজাইন আছে নেকি বলক। ওচৰৰ পৰা অলপ ওচৰত গৈ দেখাই দিছোঁ। এয়া চাওক মঞ্চ আপোনালোকক দেখাই দি আছোঁ। ইয়াত কোন আহিব আপোনালোকক দেখাই দি আছোঁ ডানলপ। প্ৰথমতে আমাৰ কলেজৰ সকলো ডিপাৰ্টমেণ্টৰ আপোনালোকক মেগাজিনসমূহ দেখুৱাই দিম বলকচোন কেনেকুৱা হৈছে আপোনালোকক দেখাই দিম। মেজাল নিছে নেকি আমি এতিয়া বহি আছোঁ আপোনালোকক দেখাই দিওঁ। সকলোৱে অপেক্ষা কৰি আছোঁ আহিব বুলি। তো হাই দিম পুৰা এনজয় ফুল এনজয় 3 দিন নাই পুৰা আগতো নতুন ফ্ৰেণ্ড আছে কিন্তু আজি মাতি দিওঁ হাই দিয়া। হাই দিয়া তো সকলোৱে লাজে আৰু মোৰ বাহিৰে লাজ নাই। তো আহিলে আপোনালোকক দেখাই দি আছোঁ। এয়া সকলোৱে অপেক্ষা কৰি আছে। উঠিবা নেকি উঠাছোঁ হাই হেল্ল'। তো আপোনালোকক দেখাই দিম আমাৰ ছাৰক আহিলে এতিয়া বহুত কি কৰি আছা তুমি সকলোৱে লাজ কৰে কিয় তো দেখাই দি আছোঁ বলক। বৰ্তমান এতিয়া মানে মঞ্চৰ কাম চলিছে। এয়া চব আহিলে আপোনালোকক দেখাই দিম দূৰৰ পৰা হ'লেও, কাৰণ ওচৰত যোৱাটো সম্ভৱ নহ'ব কাৰণ বহুত পুলিচ আহিছে আমাক যাব নিদিব। তেওঁলোকক আহিলে দেখুৱাই দিম। ওচৰত যাব নোৱাৰোঁ কাৰণ বহুত
ছেফটিৰ কথা আছে, কলেজৰ নামৰ কথা আছে, আমি ওচৰত সিমান যাব নাপাওঁ। তো আপোনালোকক দূৰৰ পৰা হ'লেও দেখাই দিম, কাৰণ বাস্তৱ জীৱনত আমি দেখা সম্ভৱ নহয়। কলেজৰ বাবে আমি সকলোৱে দেখা পাম এতিয়া। তো কেতিয়া আহিব আমি অপেক্ষা কৰি আছোঁ। তো আপোনালোকক দেখাই দিম ব'লক কেতিয়া মঞ্চৰ সন্মুখলৈ আহিবলৈ আৰু পাব আৰু আপোনালোকক দেখাই দি আছোঁ। বাপৰে কিমান মানুহ হৈছে আপোনালোকে চাওকচোন, বহুত স্কুলৰ পৰা আহিছে নতুন নতুন, আৰু ভাল লাগিল আজি আপোনালোকক আহিলে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মানে সকলোৰে চাব মন, সেইবাবে বহু বেলেগ কলেজৰ পৰা স্কুলৰ পৰা আহিছে। চাওক আপোনালোকে আহি গ'ল, আপোনালোকে যাম যাম কৰিম বুলি ভাবিছিলোঁ, আহি গ'ল। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰপিছত ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ হ'ব। ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠান শুভাৰম্ভ হোৱালৈকে আমি আটাইয়ে নিজৰ নিজৰ আসনত থিয় হৈ থাকিম আৰু তাৰ শ্ৰদ্ধাৰাই আমি আটাইকে মহামহিমৰ সন্মানাৰ্থে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আমি আটাইয়ে মহামহিমৰ সন্মানাৰ্থে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। তেখেত আমাৰ মঞ্চত প্ৰৱেশ কৰিব। তাৰপিছত ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ হ'ব। ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠান শুভাৰম্ভ হোৱালৈকে আমি আটাইয়ে নিজৰ নিজৰ আসনত থিয় হৈ থাকিম আৰু তাৰ পিছতহে আমি নিজৰ আসন গ্ৰহণ কৰিম। ইতিমধ্যে মহামহিম ৰাজ্যপাল আহি আমাৰ মঞ্চৰ ওচৰত প্ৰৱেশ কৰিছে। তেখেত প্ৰায় মঞ্চলৈ আহিছে। আমি আটাইকে অনুৰোধ জনাইছোঁ সকলোৱে নিজৰ নিজৰ ঠাইত থিয় হৈ তেখেতলৈ সন্মান প্ৰদৰ্শন কৰিব। আমি তেখেত মঞ্চত থিয় হোৱাৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ঘোষণাটো ইংৰাজীৰে হোৱাৰ প্ৰাক মুহূৰ্ততে শেষ মুহূৰ্ততে আপোনালোকে ৰাষ্ট্ৰীয় সংগীত আৰম্ভ কৰিব। Ladies and gentlemen present, it gives me immense pleasure to declare in public that His Excellency, the Governor of Assam, has already arrived amongst us. Following our request to formally inaugurate the closing ceremony of the Golden Jubilee celebration of Bapujee College. The function will be started with the national anthem to be presented by the stakeholders of this college. So I request the stakeholders to present the song, and I request them to remain standing during the जनगण मनया विनायक जय भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा हिंद हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जनगण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे His Excellency, the Governor of Assam, to formally inaugurate the function by lighting the art and lamp. He will be assisted by Dr. Gitanjali Bhuya, HOD Education, Bapujee College.
Excellency, the Governor of Assam, to this Jubilee College. So as is customary, we are now going to felicitate him from Bapujee College faculty. First of all, we felicitated with a bouquet and a silent shadow by Mr. Govikanta Barman, President, Bapujee College Governing Body. Dr. Ramesh Das, Principal Bapujee College, will felicitate him with a personal topic. He will be felicitated with a bell metal bata by Dr. Prabhat Sharma, Vice Principal, Bapujee College. Finally, a felicitation in bell metal sheet will be offered to him by Dr. Ramesh Das, Principal, Bapujee College, and I request Honorable Principal to read out the same before presentation. Ladies and gentlemen, I am happy to inform you that as per the decision of the Golden Jubilee Celebration Committee, Golden Jubilee souvenir that contains the record of the last 5 decades of the college has been published. I request His Excellency to formally release the same, and the souvenir will be presented to him by Dr. Gitanjali Bhuya, the editor of the souvenir. Now I request Dr. Ramesh Das, Principal Bapujee College, to deliver his welcome address to His Excellency the Governor of Assam. His Excellency. Deputy Commissioner of this district, Mr. Ayush Gargi, President of Golden Jubilee Celebration Committee, Mr. Govikanta Barman, Principal of the College, Dr. Ramesh Das, distinguished members of the governing body, dignitaries of this meeting, alumni, stakeholders, and well-wishers, members of the teaching community and non-teaching staff, and most of all, my dear students. A very good morning to all of you present over here. I am immensely delighted to be part of this August movement, the celebration of completion of 50 years
a glorious journey of Bapujee College. It also gives me immense pleasure to inaugurate the Golden Jubilee celebration of this college, named after the father of the nation. I believe the bust of Mahatma Gandhi installed right in front of the college administrative building always posted Gandhiji's idea of non-violence into the minds of the students as well as the teachers. It is indeed a great feeling that the completion of 50 years of this college has paved the way for my visit to Suwali, the center of known well metal of the industry of Assam. I am happy that the college for the last 50 years has been rendering service in the field of knowledge dissemination. In this span, the school has supported its students by providing them opportunities and challenges that have enabled them, inculcating them values, commitments and services for manifesting a knowledge-driven society. I extend my heartfelt congratulations to the faculty members of past and present. I am told that Bapujee College is situated at this area is the first institution of higher education in greater Saruksetri area, and since the day of its inception, it has been spreading the light of knowledge among the students. I am happy that students from this college brought glory by securing ranks in higher secondary final examination. The third index makes abundantly clear that a very good academic atmosphere prevails in this college, although there remains enough room for improvement. I appreciate the teachers and the students for maintaining a satisfactory academic atmosphere in the college. I am highly delighted to know that this college has successful inspection to its credit. So I would request the college authority to make necessary preparation for the third cycle of NAC inspection, as it is the must for an institution of higher education. On this occasion, এতিয়া আমাৰ মিটিং শেষ হৈ গ'ল আমাৰ কি আছে ছাৰে আৰু ৰাজ্যপাল আপোনালোকে দেখিলে নিশ্চয় চিনি পায় আপোনালোকে তো শেষ হ'ল এতিয়া আপোনালোকৰ কলেজত দেখাই দিছোঁ তো বলক এতিয়া মানে আমাক ভাত খুৱাব আৰু ভাত খোৱালে কি দিব আৰু আপোনালোকক দেখাই দিম তো ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই দিছোঁ মই অলপ বিল্ডিঙৰ ওপৰত আহিছোঁ আৰু তো আপোনালোকক দেখাইছোঁ হা মোৰ লগৰ এটা আহি গ'ল তো আপোনালোক দেখাই দিওঁ এয়া আৰু নাচিব চাওক এয়া কি পিন্ধি আহিছে পুৰা মেকআপ কৰিছে আৰু কৰি চাওক চাওক এবাৰ তো এয়া কুইন ৰজা এটা বিচাৰি আছোঁ আৰু নাই কিং ৰজা চৰি তো এয়া চাওক এয়া অনামিকা তো আপোনালোকক দেখাই দিছোঁ অলপ এনজয় কৰিলোঁ তাৰপিছত আপোনালোকক দেখাই দিছোঁ এতিয়া আমি ভাত খাব লাগিছোঁ আপোনালোকক দেখাই দিম কি আৰু দেখাব নোৱাৰোঁ আৰু বহুত মানুহ হৈছে তো কিমানে হ'লেও পাইছোঁ দেখাই দি আছোঁ আপোনালোকক বহুত মানুহ আহিব নোৱাৰি তো বলক এয়া পাত আহিছে অঁ পাত আহি দেখাই আছোঁ দাদা
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। বহুত দীঘলে হৈ গ'ল ভিডিঅ'টো, তো এতিয়া মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈ বাই বাই।